নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে NRC ফাইনেল ড্ৰাফ্ট লিষ্ট কেনেকৈ ডাউনলোড কৰিব পাৰি সেই বিষয়ে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকৰ নিজৰ মোবাইলৰ সহায়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। তাতে টাইপ কৰিব NRC টাইপ কৰি লৈ সাৰ্চ কৰি দিব। ঠিক আছে, সাৰ্চ কৰি দিয়াৰ পিছতে ইয়াতে দেখা পাইছে NRC assam.nic.in তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা এখন চাৰ্ট খোল খাব। খোল খোৱাৰ পিছতে ইয়াতে দেখা পাইছে ক্লিক হেয়াৰ, ইয়াতে ক্লিক কৰি দিব। মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে দেখা পাইছে ARN নাম্বাৰটো ইয়াতে বহাই দিব লাগিব। ARN নাম্বাৰটো আপোনালোকৰ লগত থকা সেই ফৰ্মখনৰ ইয়াতে পাব। ঠিক আছে, মই য'ত ৰেড কালাৰ দি দিছোঁ তাতে পাব। এই নাম্বাৰকেইটা ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছতে আপোনাৰ কেপচাৰটো বহাব লাগিব। ইয়াতে কেপচাৰটো তলত দি দিয়া গৈছে, এইটো কেপচাৰটো। ঠিক আছে, কেপচাৰটো আপুনি ইয়াত বহাই দিব। যদি ইয়াতে কেপচাৰটো শ্ব' নহয় তেতিয়াহ'লে আপোনালোকে ৰিফ্লেক্স কেপচাৰ এইটোত ক্লিক কৰিব লাগিব। মই দেখাই দিছোঁ, এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে কেপচাৰটো শ্ব' হৈ যাব। আপোনালোকে যোনটো কেপচাৰ শ্ব' হয় কেপচাৰটো ইয়াতে ওপৰত বহাই দিব। ঠিক আছে, বহাই দিয়াৰ পিছতে আপোনালোকে তলত আছে চাৰ্চ বাৰ আছে, এইটো চাৰ্চটোত ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰি দিয়াৰ পিছতে নতুন এটা পেজ খোল খাব। মই দেখুৱাই আছোঁ ৰ'ব। এতিয়া খোল খাইছে। খোল খালাত আপোনালোকৰ যোনখন আপোনালোকে যি চাব বিচাৰিছিলে ইয়াতে সম্পূৰ্ণ চাব পাৰিব, সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব। ঠিক আছে, ইয়াতে আছে চিৰিয়েল নাম্বাৰ আছে, ID আছে, নেম আছে, জেণ্ডাৰ আছে, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আছে। দেখিছে, সকলো ধৰণৰ ষ্টেটাছ ইয়াতে পাব। ঠিক আছে, ইয়াতে নাম্বাৰ 1 2 3 4 5 তেনেকৈ দিয়া আছে। নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছতে আপোনালোকক দেখুৱাই আছোঁ মই। আপোনালোকে যদি এইখন প্ৰিণ্ট কৰিম বুলিও ভাবে তেতিয়াহ'লে প্ৰিণ্ট কৰি মানে ধৰি লওক যদিও প্ৰিণ্ট নকৰে আপোনাৰ ড্ৰাইভত ছেভ কৰি ৰাখিব লাগিব। সেইবাবে 3 ডট আছে যে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে শ্বেয়াৰ অপশ্যনত যাব। শ্বেয়াৰ অপশ্যনত গৈ ইয়াতে দেখা পাব প্ৰিণ্ট, PRINT প্ৰিণ্ট, এইটোত ক্লিক কৰি দিব। ঠিক আছে, মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে দেখা পাব যে এই ওপৰত আছে ছেভ এছ PDF। আপোনালোকে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে লেটাৰ আপোনালোকে কি লাগিব, A4 ৰাখিব। A4 ৰাখিলে বেছি ভাল আছে। ঠিক আছে, লিগেল লাগিলে লিগেলত ৰাখিব পাৰিব। তাৰপিছতে কালাৰ চুজ কৰিব, কালাৰ লাগে নে ব্লেক এণ্ড হোৱাইট। তাৰপিছতে আছে আপোনালোকৰ PDF হিচাপে, এইটো ৰাইট চাইডে আছে PDF যোনটো অপশ্যন আছে। ঠিক আছে, মই দেখাই আছোঁ ৰ'ব। এইটো যোনটো PDF আছে এইটোতে আপোনালোকে ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ ইয়াতে ছেভ অপশ্যন আছে। আপোনালোকে যি বুলি মানে টাইপ কৰি ছেভ কৰি ৰাখিব পাৰিব। মই যিকোনো এটা নাম টাইপ কৰি দিছোঁ বাৰু। ঠিক আছে, আপোনালোকে যি লিখে মানে NRC বুলি দি থ'লে আৰু বেছি ভাল। ঠিক আছে, তাৰপিছতে ছেভ কৰি ৰাখিব। অলৰেডি কাম হৈ গ'ল, বেছি কাম নাই বাৰু। ঠিক আছে, আপোনালোকে এতিয়া ফাইলত গৈ আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকে ফাইলত যাব, ডকুমেণ্টত যাব, ডকুমেণ্ট ফল্ডাৰ য'ত আছে তাতে যাব। গৈ লৈ এতিয়া আমি যেনেকৈ ছেভ কৰিছিলোঁ সেইটো দেখা পাব। আপোনালোকে দেখা পাইছে, মই দেখুৱাইছোঁ, ইয়াত দেখা পাইছে। ঠিক আছে, এনেকৈয়ে আপোনালোকে আপোনালোকৰ কামবোৰ কৰিব পাৰিব। ঠিক আছে, ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা লাগিলে, যদি ভাল পালে, বুজি পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ মাজতে চৰি কৈছোঁ, মই গাঁৱৰ ঘৰত আছোঁ। চৰাই চিৰিকটি মাত মোৰে ভাল লাগে, আপোনালোকৰ ভাল লাগে নাই নাজানো। যদি ভিডিঅ'টো ভাল লাগিলে আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল। ধন্যবাদ।